নমস্কাৰ সকলোলৈকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো বহুত দিনৰ মূৰত ভিডিঅ' বনাইছো বহুতে প্ৰশ্ন সুধি আছিল যে কিয় মই ভিডিঅ' বনোৱা নাই তাৰো কিছুমান কাৰণ আছে জিনখিনি কাৰণ মই এতিয়া নকও পিছত কেতিয়াবা কম আজি ভিডিঅ'ৰ থাম্বনেল চাই গম পাইছে কিহৰ কাৰণে আজি ভিডিঅ'টো বনাইছো বহুতে মোক কমেন্টত দিছিলে যে কোনে কোনে কোড পালে ডিপাৰ্টমেন্ট কি পালে কোড চাকৰি পালে হেখিনি শুনি মোৰ হসাকৈ বহুত ভাল লাগিছে তেওঁলোকক হয়তো মই ৰিপ্লাই কৰিছোৱে কিন্তু আজি মই বনাইছো যিহেতু কাইলৈ মানে 9 তাৰিখে আপোনালোকৰ হাতত পৰিবহি এপইন্টমেন্ট লেটাৰ সকলোৱে হয়তো এক্সাইটেড হৈ আছে আসলতে এপইন্টমেন্ট লেটাৰখন এখন কাগজ নহয় আপোনালোকৰ প্ৰতিটো নিখাই কষ্ট কৰাৰ সেই প্ৰশ্নৰ উত্তৰ এপইন্টমেন্ট লেটাৰখন হাতত পৰাৰ লগে লগে তাৰ অনুভূতিবোৰ তাৰ অনুভৱবোৰ হসাকৈ বুজাব নোৱাৰা সেই কাৰণে আপোনালোকক আজি ভিডিঅ'টো বনাইছো মনত ৰাখিব যোনটো সময়ত আপুনি কষ্ট কৰিছিলে সেই কষ্টৰ ফল আজি পাইছে মা দেউতাৰ লগতে যোনখিনি মানুহে আপোনালোকক সেই সময়ত সাপোৰ্ট কৰিছিলে সেইখিনি মানুহক কেতিয়াও নাপাহৰিব সেইখিনি মানুহে আপোনালোকৰ প্ৰকৃত মানুহ মই এই ভিডিঅ' চাই থকা সকলোকে জনাব বিচাৰো যে যদি আপুনি এতিয়াও অপেক্ষাত আছে মনত ৰাখিব আপোনালোকৰ সেই সফলতাৰ দিন নিশ্চয় আহিব কষ্টৰ সাধনাৰ ফল সদায় পাবই দেৰি হ'ব পাৰে কিন্তু অন্যায় কেতিয়াও নহয় এটা কথা মনত ৰাখিব সফল আৰু বিফল ব্যক্তিৰ মাজত সফল ব্যক্তিয়ে কেতিয়াও হাৰ নামানে কিন্তু বিফল ব্যক্তি এবাৰতেই হাৰ মানে সেই কাৰণে আপোনালোকক আজি কওঁ যে যোন সকলে পাইছে সেই সকলক মোৰ অন্তৰৰ পৰা অভিনন্দন আৰু যোন সকলে বৰ্তমানো প্ৰচেষ্টা চলাই আছে আপোনালোকে চলাই যাওক নিশ্চয় এদিন আপোনালোকৰো দিন আহিব সততা দায়িত্ববোধ আৰু শৃংখলা এই তিনিটা গুণেৰে আপোনাৰ পৰিচয় দিব ৰাখিব সপোন দেখা মানুহ বহুত কিন্তু সেই সপোন সফল কৰাৰ দিশত যোৱা মানুহ কিন্তু বহুত কম আৰু যদি আপুনিও এতিয়া সেই চেষ্টাত ব্যৰ্থ হৈ আছে তেনেহলে আপুনি সেই কম মানুহৰ ভিতৰতে আছে মই সকলোলৈকে হৃদয়ৰ পৰা অভিনন্দন জনাইছো এয়া কেৱল আৰম্ভণি আগলৈ আৰু বহুত দায়িত্ব বহুত সফলতা আপোনালোকৰ কাৰণে অপেক্ষা কৰি আছে সকলোকে অভিনন্দন জনালো আৰু এই ভিডিঅ'টোৰ কমেন্টত আপোনালোকে জনাব কোনে কোনে কোনটো ডিপাৰ্টমেন্টত পালে আৰু কেনেকুৱা লাগিছে বা জয়েন কৰি সেইখিনি জনাব আজিলৈ বাই বাই অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম